হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকে কুশলে আছে আৰু ময়ো কুশলে আছোঁ, বৰ্তমান কুশলে। কিয়নো মোৰ বহুতেই বেমাৰ গ'ল। প্ৰথমতে হৈছিলে মোৰ স্কিন এলাৰ্জি। মানে কিবা এটা বস্তু খালেও নাখালেও মানে খজুৱাই মোৰ বিচাই ডকাৰ নিচিনা এনেকুৱা ফুলি উঠে। তেনেকুৱা স্থলত মানে মোৰ বহুতেই বেছি হৈ গ'ল। তাৰপিছত মই হস্পিটেলাইজ হ'ব লগা হ'ল। তাৰপিছত এইবোৰ ভাল পাই আকৌ ডিচেণ্ট্ৰি, বমিটিং, জ্বৰ এনেকুৱা ধৰণৰ বহুতেই অসুখত ভুগিলোঁ। আৰু সেই মাজত এটা সম্পূৰ্ণ মাহ এনেই গ'ল, মই ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু মই বহুতেই অসুস্থ হৈ আছিলোঁ। আৰু জাষ্ট এতিয়া উঠিছোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজিৰ পৰা ভাবিছোঁ কণ্টিনিউ ভিডিঅ' দিম বুলি। নাজানো কি হয়, তথাপি চেষ্টা কৰিম। ব'লক তেন্তে মোৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ বাৰু খবৰ কেনেকুৱা, দুৰ্গা পূজা কেনেকুৱা গ'ল, দেৱালী কেনেকুৱা গ'ল, কাতি বিহু? মোৰ আচলতে এইবোৰ কেনেকৈ গ'ল মই গমেই নাপালোঁ। যা হওক, এতিয়াৰ পৰা অকণমান দিনবোৰ ভাল কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয়কৈ মই আগলৈ আকৌ নতুন ভিডিঅ' বনাম। ব'লক তেন্তে এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া ৰাতিপুৱা চাহকাপ খাই লওঁ। Hey guys, welcome back to my YouTube channel. আৰু এতিয়া ৰাতিপুৱা চাহকাপ খাই আজৰি হ'লোঁ আৰু এতিয়া অকণমান কাম কৰিব লগা আছে। অৰ্থাৎ যিহেতু ঠাণ্ডা খুবেই পৰিছে আৰু ৰাতি উৰা কাপোৰবোৰ, ব্লেংকেটখন, গোটেই কাপোৰৰ পৰা অকণমান ৰ'দত দি দিওঁ, কিয়নো খুবেই ঠাণ্ডা আৰু অকণমান ৰ'দত দিলে ৰাতি উৰিবলৈ ভাল লাগে। আৰু সেইবোৰ কামখিনি আজৰি কৰি লওঁ, তাৰপিছত আপোনালোকক দেৰিকৈ লগ পাই আছোঁ। যিহেতু এইকেইদিন খুবেই গা অসুখ আছিলে, মায়ে গোটেই কামবোৰ কৰি আছিলে আৰু নিজে একো কৰিব পৰা নাই। আৰু অকণমান গাটো এলেহুৱাৰ নিচিনাও হৈছোঁ অৱশ্যে। অলপ কামত ধৰোঁ, তাৰপিছত মই আপোনালোকক দেৰিকৈ লগ পাই আছোঁ। যিহেতু ভিডিঅ' বহুদিন বনোৱাও নাই আৰু মনটোও কিবা এটা বেয়া লাগি আছে। আজিৰ পৰা একদম ষ্টাৰ্ট, ফুল এনাৰ্জি। গতিকে আজিৰ পৰা বহুত কথা পাতিম আপোনালোকৰ লগত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেন্তে মই এতিয়া কামখিনি কৰি লওঁ। সেই গাইজ, গা পা ধুই আহি ঘৰৰ যিখিনি কৰিবলগীয়া কাম আছিলে সেইখিনি কৰি ল'লোঁ। বিচনা কাপোৰবোৰ ৰ'দত দিবলগীয়া আছিলে, সেইবোৰো দি ল'লোঁ। তাৰপিছত যিহেতু এইকেইদিন গা ইমান এটা ভালেই নাছিলে, অসুখ আছিলে, একো কৰিব পৰা নাছিলোঁ, খুব দুৰ্বল, গাটো এলাহ লাগে, উঠিব মন নাযায়। মা মানে এইকেইদিন খুবেই মোৰ লগতে লাগি আছিলে। যদিও অফিচ যায়, এবাৰ 10টামানত গৈ পাই অফিচ, গৈ মোক তাৰ পৰা মানে মিনিটে ফোন কৰি থাকে, কিবা গাটো বেয়া লাগিছে নেকি, এনেকুৱা লাগিছে নেকি, কিয়নো ঘৰত মই অকলে থাকোঁ। সেইবাবে কিন্তু এতিয়া মই যথেষ্টখিনি ভাল পাইছোঁ আৰু এতিয়া অলপ কিবাকিবি নিজে বনায়ো খাব মন যায়। কিন্তু মোৰ সেইকেইদিন কেনেকুৱা আছিলে, যিহেতু গেষ্ট্ৰিকৰ প্ৰব্লেম বহুত বেছি হৈছিলে। আৰু মই আচলতে কি হয়, আপোনালোকে এইটো ভুল নকৰিব। আচলতে মই ৰাতিপুৱা ওলাই গ'লে কেতিয়াও মানে ভাত বা এনেকুৱা ধৰণৰ বস্তু মই কেতিয়াও নাখাওঁ। ৰাতিপুৱা টাইমত মই আচলতে কি হয়, গ্ৰীণ টি খাই বা গৰম পানী খাই পেলাই মই এনেকৈ ওলাই যাওঁ। ৰাতিপুৱাৰ পৰা ধৰক মই 2-3টা বজালৈকে মই একো নোখোৱাকৈ থাকোঁ। খাব মন নাযায়, কেতিয়াবা ধৰক ৰুটি বা এনেকুৱা ফাষ্টফুড খাই দিওঁ। তো কি হয়, গেছৰ প্ৰব্লেমটো বেছি হৈ যায়। তো তেনেকুৱা স্থলত মানে মোৰ বহুত বেছি হৈ গৈছিলে। সেইবাবে এতিয়াৰ পৰা মানে যিহেতু ডক্টৰক দেখুওৱাৰ পিছত মই যিমান প্ৰব্লেমত ভুগিলোঁ, তেতিয়াৰ পৰা কাণত ধৰিছোঁ। এতিয়াৰ পৰা ৰাতিপুৱাৰ ৰুটিনটো মই চেঞ্জ কৰিলোঁ। ৰাতিপুৱা সোনকালে শুই উঠি গৰম পানী খাওঁ, খাই মই মানিমুনি পাত 20টামান খাই লওঁ। খাই পেলাই মই তাৰপিছত ভাত খাওঁ, সিদ্ধ ভাত খাই বাকী মোৰ গোটেই দিনটো ষ্টাৰ্ট কৰোঁ। ৰঙা চাহ খাওঁ বাৰু, নোখোৱা নহয়, কিন্তু গাখীৰ চাহটো মই এতিয়া এভইড কৰিছোঁ। কিয়নো গেছৰ প্ৰব্লেম মই ইমানকৈ ভুগিলোঁ, মই জীৱনত আজিলৈকে ইমান প্ৰব্লেম পোৱা নাছিলোঁ। কিন্তু এতিয়া মই অকণমান নিজক লৈ অকণমান কনচিয়াছ হৈছোঁ খোৱাৰ ক্ষেত্ৰলৈ। গতিকে মোৰ এইখিনিয়ে ক'বলগীয়া আছিল। আৰু আপোনালোকে যাতে কেতিয়াও ভুল নকৰে, ৰাতিপুৱা খালী পেটত আপোনালোকে চাহ বা এনেকুৱা ধৰণৰ পুৰি এনেকুৱা খাই পেলাই ওলাই যায়, তেতিয়া কি হয়, গেষ্ট্ৰিকৰ প্ৰব্লেমটো বহুত বেছি ভোগা যায়। সেইকাৰণে ৰাতিপুৱা যিমান পাৰে আপোনালোকে অকণমান ভাত খাবলৈ চেষ্টা কৰিব। ৰাতিপুৱাৰ ভাগত সিদ্ধ ভাত, যদিও নোৱাৰে অকণমানকৈ লৈ হ'লেও খোৱা ষ্টাৰ্ট কৰিব। তেতিয়া কি হয়, গোটেই দিনটোৰ কাৰণে আমাৰ শৰীৰটো বহুতখিনি ৰিলেক্স পোৱা যায়, বহুতখিনি আৰাম পোৱা যায় আৰু কোনো ধৰণৰ প্ৰব্লেমত ভুগিব লগা নহয়। সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।
আৰু এতিয়া মই দুপৰীয়াৰ বাবে কিবা এটা বনাওঁ, কিয়নো মা আজি অফিচ যোৱা নাই, আজি বন্ধ আছে। গতিকে দুপৰীয়াৰ বাবে মই ভাত বনাওঁ, আজি মাক অকণমান হেল্প কৰি দিওঁ আৰু মনটোও গ'ল বনাবলৈ। ব'লক তেন্তে মোৰ সৈতে আজি পাকঘৰলৈকে যাওঁ বহুদিনৰ মূৰত, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মই ডাইৰেক্ট পাকঘৰলৈকে লৈ আনিলোঁ আপোনালোকক। ইয়াতে মই পানীলাওৰ বাকলি আৰু ফুল কাটি থৈছোঁ, ইয়াৰে মই বনাম খাৰ। আৰু সেইফালে বনাম তিতাকেৰেলা সৰু সৰুকৈ কাটি থৈছোঁ, এয়া হ'ব ফ্ৰাই কৰিম। আৰু ইয়াতে মই পানীলাওৰ বাকলি আৰু ফুলৰ মই শুকান মাছেৰে খাৰ বনাম, আৰু বনাম গৰৈ মাছৰ পিটিকা, মোৰ একদম ফেভৰেট হয়। আৰু আপোনালোকে খাই কেনেকুৱা লাগে জনাব। আৰু এয়া হৈছে ঘৰত শুকোৱা শুকান মাছ, আৰু ইয়াৰে মই পানীলাওৰ বাকলি আৰু ফুলৰ খাৰ ব্যঞ্জনখনত দিম। প্ৰথমতে শুকান মাছকেইটা অকণমান ফ্ৰাই কৰি ল'ম। যিহেতু এইকেইটা ঘৰত শুকোৱা শুকান মাছ, সেইবাবে আমি পানীত তিয়াই নল'লোঁ, গৰম পানীত। বজাৰৰ পৰা অনাবোৰ অকণমান গৰম পানীত তিয়াই ল'ব লাগে, কিয়নো কেনেধৰণে শুকাইছে এইটো আমি গম নাপাওঁ। কিন্তু এইটো ঘৰত যিহেতু শুকোৱা, সেইবাবে আমি এইটো গৰম পানী নিদিয়াকৈ বনাব পাৰি। অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, এই ধৰণে অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। আমি আৰু ইয়াতে তেল দি নল'লোঁ, মাছ ফ্ৰাই কৰা তেলখিনিতে বনাম খাৰৰ ব্যঞ্জনখন। আৰু তেল যিহেতু গৰম হৈ আছে, ইয়াতে মই কেইটামান পাঁচফোৰণ দি লৈছোঁ। আৰু এতিয়া পিঁয়াজ আৰু জলকীয়া দি লৈছোঁ। আৰু এইখিনি কিছু সময় আমি ফ্ৰাই কৰি ল'ম। কালাৰটো একদম ৰঙা হোৱালৈকে ফ্ৰাই নকৰিলেও হ'ব, অকণমান ফ্ৰাই কৰি ল'লেই হ'ল। আৰু জ্বলাটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। মই ইয়াতে 3টা জ্বলা দি লৈছোঁ। আৰু এয়া হৈছে পানীলাওৰ বাকলি সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া হৈছে ফুল। ফুলটো অকণমান বুঢ়া হোৱাৰ নিচিনা হৈছে, তথাপি খাবলৈ ভাল লাগে এই ধৰণে। আৰু এইখিনি এতিয়া মই ইয়াতে দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে লাৰি দিম। কিছু সময় ফ্ৰাই কৰি লোৱাৰ পিছত আমি ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখটো দি দিম। আৰু এইখিনি আকৌ এবাৰ ফ্ৰাই কৰি লৈছোঁ। আৰু এই ধৰণে কিছু সময় ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াতে দিম, এয়া হৈছে কলৰ খাৰ, যিটো ঘৰুৱাভাৱে বনোৱা হয় কলৰ খাৰ। কলৰ খাৰ নাথাকিলে আপোনালোকে ছটাও দিব পাৰে, কিনা খোৱা ছটা। আৰু এয়া মই দিছোঁ ডাঙৰ চামুচেৰে এচামুচ। আৰু এইখিনি আমি এবাৰ ভালদৰে লাৰি দিছোঁ। হালধিটো আপোনালোকে ইচ্ছা অনুসৰি দিবও পাৰে, নিদিবও পাৰে। ধুনীয়াকৈ তেল বিৰিঙি ওলাইছে, সিজিছেনে এবাৰ চাই লওঁ। অকণমান আমি ইয়াতে পানী দি দিম। ইয়াতে পানী দিয়াৰ পিছত আমি ফ্ৰাই কৰি লোৱা শুকান মাছকেইটা দি লৈছোঁ। এবাৰ ভালদৰে লাৰি দিছোঁ। আকৌ এতিয়া আমি ঢাকনিখন দি 20 মিনিট সময় ৰাখি দিম। মই গেছৰ ষ্টিমটো অফ কৰি দিলোঁ। আৰু এতিয়া মই এয়া লৈছোঁ ধনিয়া মই ইয়াতে ওপৰৰ পৰা দি লৈছোঁ। হৈ গ'ল পানীলাওৰ বাকলি আৰু ফুলৰ সৈতে শুকান মাছৰ খাৰৰ ব্যঞ্জন। খাবলৈ সঁচাই টেষ্টি, আপোনালোকে এবাৰ ট্ৰাই কৰিব। ইফালে ফ্ৰাই কৰি আছোঁ তিতা কেৰেলা।
কিনো ৰেচিপি দিম একেধৰণে ফ্ৰাই কৰিছোঁ পিঁয়াজ দি পেলাই পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি দিছোঁ চিম্পলকৈ ফ্ৰাই কৰিছোঁ আৰু এইফালে ভাত পাতি দিছোঁ আৰু এইকেইটালৈ চাওকচোন গৰৈ মাছকেইটা আৰু ইয়াৰে এজনী পুৰিম এতিয়া হেল্ল' গাইজ ভাত হৈ গ'ল ব্যঞ্জনো হৈ গ'ল খাৰ ব্যঞ্জন তাৰপিছত ভাজি এইবোৰ হৈ গ'ল আৰু এতিয়া মাছ পুৰিব আছে মাছটো পুৰি পিটিকা বনাম তাৰপিছত দুপৰীয়া ভাত সাজ খাম মাৰ লগত আৰু গৰৈ মাছ সঁচাকৈ খাবলৈ খুবেই ভাল লাগে মোৰ বিশেষকৈ আপোনালোকৰ কেনেকুৱা লাগে জনাব আৰু তাৰপিছত চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল তেন্তে মই এতিয়া মাছটো মাৰি লওঁ তাৰপিছত পুৰি মই মিলি আপোনালোকক পিটিকাখন বনাওঁতে লগ পাই আছোঁ মই এইধৰণে গেছতে মাছটো পুৰি আছোঁ জুই ধৰাৰ সুবিধা নাথাকিলে আপোনালোকে গেছতো এইধৰণে মাছ পুৰি খাব পাৰে এনেকুৱা জাষ্ট এডাল ল'ৰ ষ্টিক লাগে এনেকুৱা এডাল ষ্টিক লাগিব জাষ্ট ষ্টিকডাল আপোনালোকে ছাটি বেয়া ছাটিৰো ওলাই ল'ব পাৰে মাছকেইটা পুৰি লোৱা হোৱাৰ পিছত ইয়াতে মই লৈছোঁ 4 কোহ নহৰু আৰু কেঁচা জলকীয়া 2টা এইখিনিও পুৰি ল'ম এইখিনি মোৰ পুৰি লোৱা হৈ গ'ল এতিয়া অফ কৰি দিছোঁ গেছটো আৰু এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ এয়া পিটিকাৰ গোটেই যোগাৰ কৰি ল'লোঁ এয়া লৈছোঁ ধনিয়া আৰু এয়া 4টা নহৰু মই পুৰি লৈছিলোঁ আৰু এয়া 2টা জলকীয়া পুৰি লৈছোঁ এয়া মাছ গৰৈ মাছখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এয়া পিঁয়াজ ডাঙৰ পিঁয়াজ এটা লৈছোঁ আৰু নেমু অকণমান দিব লাগিব আৰু নিমখ আৰু ইয়াত লাগিব আমাক ঘৰুৱা খাৰ আৰু ইয়াত লাগিব কেঁচা মিঠাতেল আৰু এইখিনি আমি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম নিমখ দি লৈছোঁ মই খাৰকণো দি লৈছোঁ আৰু ইয়াতে দিছোঁ মই কেঁচা মিঠাতেল অকণ সৰহকৈ দিলে ভাল হয় আৰু ইয়াতে মই অকণমান নেমু চেপি লৈছোঁ আৰু এতিয়া এইধৰণে ধুনীয়াকৈ গোটেইখিনি পিটিকি ল'ম আৰু হৈ গ'ল মোৰ মাছৰ পিটিকা আৰু এয়া মোৰ মাছৰ পুৰা পিটিকা ৰেডি হৈ গ'ল সঁচাকৈ গোন্ধটো খাওঁ খাওঁ লাগিছে ইমানে টেষ্টি হয় এবাৰ আপোনালোকে বনাই খাই চাব বহুত টেষ্টি হয় আৰু নহৰু আৰু কেঁচা জলকীয়াটো পুৰি লোৱাৰ পিছত আৰু বেছি ধুনীয়া ফ্লেভাৰ এটা ওলায় খাই সঁচাই ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰিব তেন্তে মই এতিয়া ভাত সাজ খাই লওঁ আৰু দুপৰীয়া ভাত সাজ খাই অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব হেল্ল' গাইজ দুপৰীয়া ভাত সাজ খাই ল'লোঁ আৰু এতিয়া সময় হৈছে আবেলি 4:30 এতিয়া অকণমান ৰেষ্ট ল'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগৰবোৰৰ সৈতে শ্বেয়াৰো কৰিব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি তাৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি তাৰ অলটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আজিলৈ ইমানে বাই বাই